নমস্কাৰ সকলোকে, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হৈছে সাহিত্য সভাৰ শেষৰটো দিন। আজি শেষৰ দিন হিচাপে বহুত মানুহ আহিছে চাবলৈ। বলক এতিয়া আমি সাহিত্য সভাৰ ভিতৰলৈ যাওঁ। এয়া মোৰ বন্ধু অনুপম। মই বেছি লিখিত কথা ক'ব নাজানো। আমাৰ কথিত ভাষাতে চববিলাক কৈ দিম আৰু বেয়া চেয়া নাপাব আপোনালোকে কোৱাৰ। মোৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। আগলৈ বনাবলৈ চেষ্টা কৰিম এনেকুৱা নতুনকৈ ভিডিঅ' ভাল ভিডিঅ'। দং থকা গেট হ'ল এইখন বজালিহাট। বজালি দৰ্শন ভাল ভাল বস্তু আনিছে এইখন। কোনোবাক দিয়া মানুহ থাকিলে দিবই পাৰিলোঁ হয়। এইবিলাক ঘৰত সাজাই থোৱা বস্তু ভাল লাগিলে ল'ব পাৰে। এইবিলাক মোৰ লগৰ ছোৱালী এইবিলাক মুগাৰ বস্তু লৈ থাকে। এইবিলাক লৈ এইটো ভাগিনৰ কাৰণে ল'লোঁ। ঘূৰি ঘূৰি বেজাৰ লাগি কেনে খাব আহিলোঁ। ৰোল খালোঁ আমি ৰোল। বঢ়িয়াকৈ বনাওঁ। কেঁচা হ'ল তাঁতশাল চব ব্যস্ত ফটো উঠা। সকলো মানুহ চক্ৰৰ বিহুত সমস্যা ওলাব পাৰিনে নাই নাজানো আৰু দেই। এতিয়া আমি আশ্চৰ্য বৰপাত্ৰৰ ফাংচন উপভোগ কৰিম। ধন্যবাদ। জয় অসম, জয় হিন্দ।
ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।